এই বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভালে আছে। ময়ো ভাল। আৰু আজি মই এটা কথা ক'ম, আচৰিত লাগিব আপোনালোকৰ। কথাটো হ'ল যে মোৰ লগত এনেকুৱা এটা বস্তু আছে নহয়, মোৰ এটা এনেকুৱা টেকনিক আছে না, যে এদিনত আপোনাৰ চেনেল যদি আপুনি ইউটিউবাৰ হয়, তেতিয়াহ'লে আপোনালোকৰ চেনেলটো এদিনতে 1000 ছাবস্ক্ৰাইবাৰ এদিনত 24 আৱাৰ্ছ 24 ঘণ্টাৰ ভিতৰত আপোনালোকৰ চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ব মাত্ৰ 24 ঘণ্টা। আৰু 4000 কি কওকচোন? ঠিকে কৈছে, 4000 ঘণ্টা সময় ৱাচিং টাইম অতিক্ৰম কৰিব। এইটো মোৰ লগত আছে, আপোনালোকক নকওঁ। নাই ক'ব লাগিব না। আচ্ছা, যিয়ে নহওক শুনক। এনেকুৱা ধৰণৰ কোনো এপছ নাই, কোনো টেকনিক নাই, কোনো কৌশল, কোনো পদ্ধতি, এইবিলাক একোৱেই নাই। এইবিলাক হ'ল আপোনালোকক মাতি অনাৰ কৌশল। বহুত চাই যাব আপুনি, ইউটিউবত চাই থাকিব যে এদিনত আপোনালোকৰ 1000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰক। কেনেকৈ? যেনেকেই নহওক, এইটো অসম্ভৱ। ইউটিউবত আপুনি ছাকচেছ হ'ব পাৰিব। একমাত্ৰ এটা উপায়, নিজৰ এবিলিটি মানুহৰ আগত লৈ আহক। আকৌ সেইটোৱে আপুনি আকৌ কপি কৰিলেও নহ'ব। নিজৰ এবিলিটি আপুনি মানুহৰ আগত লৈ আহক। আকৌ বেলেগক আৰু অপমান কৰি সেইটো ভিডিঅ' বনাই লাভ নাই। নিজৰ প্ৰতিভা আপুনি মানুহৰ আগত লৈ আহক। মানুহে নিশ্চয় ভাল পাব যে এই ল'ৰাজন বা এই মানুহজন নিজৰ কিবা বেলেগ কৰিব খুজিছে। অট'মেটিকলি আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইবাৰ আৰু লাহে লাহে গ্ৰ'থ কৰিবলৈ ষ্টাৰ্ট কৰিব। ময়ো নতুন ইউটিউবাৰ, মই নিজৰ কামটো লাইন বাই লাইন কৰি গৈ আছোঁ। নাজানো কিমান দূৰ কি হয়, কিন্তু আপোনালোকক কৈ দিছোঁ যে আপোনালোকে এইবিলাকত মাথা নামাৰিব যে এদিনত 1000 ছাবস্ক্ৰাইবাৰ হয় বা একদিনত আপোনালোকৰ ৱাচিং টাইমটো অতিক্ৰম কৰিব। এইবিলাক মিছা কথা। কোনে ক'ব কওকচোন আপোনালোকক এইবিলাক কথা? যিয়ে নহওক, এইটো কোৱাৰ কাৰণে মই এইটো ভিডিঅ'টো বনাইছিলোঁ। ত' আপোনালোকতো কৈ মুখে বিশাল। কমেণ্ট আপোনালোকে নকৰে। কমেণ্ট কৰিব, কমেণ্ট। ইয়াৰ পিছত কি ভিডিঅ' চাব বিচাৰিছে বা কি জানিব বা মোক কিবা সুধিব লাগিলে কমেণ্ট কৰিব। ছাবস্ক্ৰাইবটো কৰি দিব দিয়ক। ছাবস্ক্ৰাইব। আকৌ ভিডিঅ' বনাই থাকিম মই আপোনালোকৰ কাৰণে। নতুন ভিডিঅ' লৈ আহিম ময়োতো জানিব লাগিব নে যি টি ভিডিঅ' বনালে হৈ যাব? নহ'ব নহয়। তো মই ভিডিঅ'টো আগতে ৰিচাৰ্চ কৰিব লাগিব যে এইটো হয় নে নাই। আপোনালোকক কিবা এটা কথা ক'ম, সেইটো কথাটো যিখিনি মই জানো, মই জনামতে মোৰ ফালৰ পৰা মই অ'কে হ'ব লাগিব, পিছতহে আপোনালোকক ক'ব পাৰিম। তো আপোনালোকে মোক ছাবস্ক্ৰাইব কৰক চেনেলটোক। মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক, লাইক কৰক। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিলে হ'ল। আৰু এই ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকন আহিব, বেল আইকনটো দবাই দিব, যাতে মই ভিডিঅ' যেতিয়া আপলোড কৰিম পোনপ্ৰথমে আপোনাৰ তাতে যায় ন'টিফিকেশ্যনটো আৰু আপুনি চাব পাৰে। এইটোৱে। নাজানো ক'ৰ পৰা কি আহি থাকে 1000